guys, welcome back to our channel, Quiz Vlog. আজি আমি এটা নিউ ব্লগ কৰিম। এই নিউ ব্লগটো হ'ল আজি আমি কি মন্দিৰটোৰ নাম কি আছিল? মৃত্যুঞ্জয় টেম্পলত গৈছোঁ নগাঁও। আৰু নেক্সট ইয়াৰ খ্ৰীষ্টমাছৰ পইণ্টে মিটিম ফেলিছ না চাওকচোন আজি ৱেডাৰটো এনেকুৱাই হৈ আছে, একদম বৰষুণে বৰষুণ। কোনোবাই কৈছিলে জুমি মনৰ পৰা বৰষুণ দিয়াই নাই, কিন্তু আজিহে বৰষুণ দিলে। মোৰ একদম টাকলা বাবুটো পাপা নীল কাটি আছে, যেন পুৰা মেনিকিয়ৰে কৰি আছে। টাকলা বাবু অলপ চুলি কেনে ড্ৰাই কৰিবা। আমি এতিয়া ষ্টাৰ্ট কৰিলোঁ, কিন্তু ইমান বৰষুণ দিছে চাওকচোন। বহুত বৰষুণ দিছে। ইমানদাৰী ডাঙৰ হ'ব পাৰে, তেনেহ'লে লেঠাকতেও ডাঙৰ হ'ব। এয়া চাওক বৰষুণ দিছে। মই মানে যোৱা সময় মানে বৰষুণ দিব দে থৈ কিবা বাৰু ঠিক আছে। বহুত দিনৰ বৰষুণ দিছে, সেইটো বাদ দিম। এতিয়া যাত্ৰা ষ্টাৰ্ট, আমি গৈ আছোঁ ভগৱানৰ কৃপাত। আমি মৃত্যুঞ্জয় টেম্পলত গৈছিলোঁ, কিন্তু বহু বছৰ আগতে আছিলে, চ' সেইকাৰণে আৰু আজি যাম ভগৱানৰ কৃপাত। এইখন সোমালো, কিন্তু আমি এটা প্লেন কৰিছোঁ, আমি বতৰ যোৱা থানলৈ যাম, মানে নিউ প্ৰজেক্টটো চাব যাম, তাৰপিছত নগা যাম। এইটো ৰাস্তা দি আমি সোমাই যাম আৰু বাকী কি পাওঁ আপোনালোকে। এয়াই হ'ল বতৰ যোৱা প্ৰজেক্ট। তেতিয়া আহিছোঁ, মানুহ বহুত আছে। আকাশখন চাওকচোন কি কলাকে আহিছে। মৃত্যুঞ্জয় টেম্পলৰ এতিয়া ৰাস্তাটোত সোমালো আমি এতিয়া, আৰু এতিয়া টেম্পলটো এতিয়ালৈকে দেখা নাই। গাইজ মই ইমান ভালকে দেখা নাই, কিন্তু সেইফালে আপোনালোকক হেৰি অলপ কাষত গ'লে দেখাম দিয়ক। আৰু এয়া হেৰি দোকানত এই কিনিব আহিছোঁ। এইবোৰ বস্তু আছে। গামোচা আনিব গৈছে, আৰু আমি চাকি বন্তি জ্বলাই পেলাই আমি ভিতৰত গৈ আছোঁ। ৰাধা স্ৱান ভয়ে লাগে। এতিয়া আহিলোঁ মানে খাবলৈ, তো মানে যে কৃষ্ণচূড়া ৰিজৰ্ট খোৱাত আহিছোঁ, আৰু এটা সৰু সুৰাকৈ পাইছে এনেকৈ দিয়া আছে। আৰু এটা বস্তু দেখাই আছোঁ আহক। আৰু জুবিন গাৰ্গ ব্লগ আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব। আৰু মই যে লাঞ্চ খাওঁ আৰু ঘৰত যাওঁ, তেতিয়ালৈকে বাই বাই।